हेलो एवरीवन वेलकम माय अनदर मिनी ब्लग सानडे आमी গৈছিলোঁ মাৰ ঘৰখনলৈ তো আমি যাবলৈ ওলালোঁ পিছে ইমানে ৰ'দ দিছিল ন বহুতে গৰম পৰিছিল সেইদিনা তাৰপিছতো আমি যাবলৈ ওলালোঁ এফালে আমাৰ সকলোবিলাক বস্তু এনেকৈ ভৰোৱা হৈছে বেক সাইডে আৰু আমি আগত বহি ধুনীয়াকৈ যাবলৈ বুলি ওলাইছোঁ আৰু বেটা একদম আগে ভাগে বহিছে সেই নিজৰ সিট লৈছে আৰু এই ভতিজাজনী তাইকে থবলৈ বুলি ওলাইছোঁ তাৰপিছত আমি এনেকৈ যাত্ৰা আৰম্ভ কৰিলোঁ নীলা আকাশ আৰু সেউজীয়া পৰিৱেশ উপভোগ কৰি তাৰপিছতে অলপ দূৰ গৈ পেলাই হাজবেণ্ডে কেম্পাইন দিলে খাবলৈ বুলি খাই মেলি তাৰপিছত গৈ পালোঁ আমাৰ মাৰ ঘৰখন তাতে গৈ ধুনীয়া নাস্তা দিয়ে মায়ে চাহ দিলে তাৰপিছত জলকীয়া দেখিছেনে ইমান লাগিছে আৰু এইফালে আমাৰ খানা ৰেডি হ'ল মানে মা চব ৰেডি কৰি থৈছিলে আমি অলপ দেৰিকৈ আহি পাইছোঁ আপুনি ধুনীয়াকৈ খাই বৈ পিনে কথা বতৰা পাতি আকৌ যাবলৈ বুলি হ'লে হাজবেণ্ডৰ ঘৰলৈ আৰু এইফালে আৰু এইটো সময়ত সকলোৰে বহুত বেদনাদায়ক হয়নে বাৰু কমেণ্ট কৰি জনাব নাপাহৰিব কাৰ এনেকুৱা হয় অহা টাইমত আৰু এনেকৈ ধুনীয়াকৈ সকলোকে দুখ মনেৰে বিদায় দি আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ সকলোকে বিদায় দি আমি ঘৰলৈ বুলি ওলালোঁ তাৰপিছতে আহি পালোঁ আমাৰ ৰাজুৱাই বজাৰখন বাৰে বৰণীয়া পাচলিয়ে ভৰা তাতে আহি অলপ পাচলি বজাৰ কৰিলোঁ বজাৰ কৰি মেলি তাৰপিছতে ধুনীয়াকৈ আকৌ বতাহ খাই আমি ঘৰলৈ বুলি ওলাই যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ আৰু আজিলৈ টাটা বাই বাই